নাই চৰম নাই সেইটো কৰিলেকে সেই খোপা খাই আহিছে কোনে কি খাইছে কোনে খাব আৰু মহাপুৰুষে দাদা কি শুনিছো মই এইবোৰ ৰাগিয়াল বস্তুৰ পৰা সদায় দূৰতে বিদ্ৰোহ হ'ব এই মনে মনে থাকক আপোনাৰ ওপৰতো মোৰ সন্দেহ আছে নাপায় সন্দেহ বস্তুটো বেয়া বস্তু লেকচাৰ মাৰিব নালাগে ভাত খাওক ৰাতিপুৱাই শিলচৰলৈ যাব লাগিব নহয় নেৰাই যোৱা শিলচৰলৈ গ'লে মোৰ ডেড বডিৰ ওপৰলৈ যাব এই লাগিব মনে মনে ভাত খাও এইটো ৰাতিখন আকৌ কোন আহিল তোৰ দোকানত খাইছিলে নাজানিছো তোৰ দোকানত কেনেকে ওলাল ৰিহাৰ্চল কি ৰিহাৰ্চল উল্টা পুল্টা কথা কৈ নাথাকিবি চৰ খাবি একদম কিয় দিবলৈ আহিছ ইয়ালে তুমি ভুল বুজি আছা বোৱাৰী মানে আজি মোৰ দোকানৰ ৰিহাৰ্চল এখন নাটক হৈছে কি নাটকৰ ৰিহাৰ্চল জল বৈছো জল বৈছো নাটকৰ ৰিহাৰ্চল এখন হৈছে তাৰপিছত কেকেচাটো গুচি আহিছে নাটক দুখন মোৰ দোকানতে এৰি থৈ আহিছে কাইলৈ যদি নাটকখন আকৌ কেকেচা লাগিছে চটো মইহে খাইছো সেইকাৰণে নাটকখন তোমাক দিবলৈ আহিলো বোৱাৰী দে ভাল ল'ৰা যা আহিছো যা এইটোৰ জোৰ আজি মই জলদস্যু নাটক দেখাই আছো ৰ অ বৌ কি হ'ল আছেনে বাৰু কোন কেকেচা কেৰাহীত ভাজি নাই ভাতটো নাই চাগে আৰু নাই এনে উকিলে ওলাবনে বাৰু তলৰ চাই খাবি ই চাম কি জাতৰ মাইকী মানুহ আছে অ লোকৰ মাইকী মানুহে চাই চিটি কৰি কাৰণে ভাত কেইটামান ৰাখিছে অ ই চাম মজাই ভাল আছে অ আপোনাৰ কিন্তু কণ্ট্ৰলটো অকণ কম আছে আছে না আপুনি ব্ৰেকত ভৰি দিবলৈ এক্সিলেটৰডাল দবাই ধৰিছে নহয় মানে যোৱাই আজি মোৰ কষ্ট আহিছে বুজি পাওঁ দাদা মৰমত ভাত কেইটামান খুৱাওঁ আপুনি খাবনে খাম দিয়া কৰক খাবনে খাম মুখ মেলক জলকীয়া কি হ'ল কামুৰি দিছো বা আজি জেঠেৰি যোৱা ইমান মিতিৰ যে মানুহে সদায় জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে মিলিব লাগে এয়া পানীৰ জোৰ কি হ'ল তুমি মদত ধৰিলা মানে চুপ থাকক ভণ্টিও আজি যোৱাই শিলচৰ যোৱা দুখত মদত ধৰিলে নাখাবি ভণ্টি যোৱাই শিলচৰলৈ নাযায় আৰু গ'লে মোৰ ডেড বডিৰ ওপৰলৈ যাব লাগিব চুপ থাক একদম মদ খাই মাতলামি কৰিবলৈ নাহিবি দাদা বেয়া কাম কৰিছে ন দুইটাই মিলি মদ খাই অহা নাই দুইটাই মোহনৰ দোকানত দুইটাই মিলি এইটো খাই আহিছে নে নাই দুইটাই মোহনৰ দোকানত এক্টিং কৰিবলৈ নাহিব সি এইটো ইয়াত দিবলৈ আহিছে বৰা নন্দ নিয়া কি হ'ল কাইলৈ শিলচৰ যাব লাগিবনে নোৱাৰে গ'লে মোৰ ডেড বডিৰ ওপৰলৈ যাব লাগিব আপোনালোকে লাজ নাপায় হা সেই সৰু ল'ৰাটোৰ দোকানত গৈ এইবোৰ বেয়া বস্তু খাবলৈ মই শিলচৰ যাব লাগিবনে নালাগে মোক সেইটো কোৱা নোৱাৰা মোক ডেড বডি ঐ ডেড বডি ভাত খাই বাচন ধুই থৈ আহিবি মদ আহি বাচন মই ধুব নোৱাৰো মই যদি যোৱালৈ যাওঁ ডেড বডি শিলচৰলৈ যাব লাগিব 11 12 কি কৰি আছা হে মৰ্নিং ছাৰ এক্সাৰচাইজ কৰি আছো ভাবিছো এইবেলি অকণ খিনাই দিওঁ নেকি এই ৰাস্তাত এনেকে বহি ছাৰ মানে হেৰি বৰষুণ দিলে যে সেইকাৰণে ওলাই অহা দেৰি হ'ল সেইকাৰণে অকণমান এইবেলি দেখোন ছাৰো চাপোৰ্ট আছে মালিচ কৰি আপোনাৰ মাথা মালিচ কৰিব মই চাকৰিত সোমাইছো ভাই বুলিহে কৈছো মই ৰাতি ক'তনো মাল হপা খায় ইমান জোৰত নকবি ছাৰে শুনব দিয়ক সোনকালে দিয়ক মালিচ কৰি দিম ক'তনো খালি মোহনৰ দোকানত খাটনিয়াৰে খুৱাইছি ফ্ৰীত পাই পুৰা মাৰি দিছা ইমানো নহয় হাফ এটা ফুল এটা মাত্ৰ মাথাটো কেনেকে বিষাল মই গমেই নাপালো কম দামী মাল চাগে নহয় মালটো ভালে মতা হিচাপ পাব এতিয়া তোৰ কাৰণে ফাঁচলো না যোৱা নেকি ক'লৈ এই শিলচৰলৈ এইটো ড্ৰেছ পিন্ধি মই শিলচৰ যাম আৰু কালি ৰাতি আপোনাৰ মালটো খুৱালে মই কি বুজাইছিলোঁ আৰু আপুনি কি কৰিলে ৰাত দিয়াটো বাদ দিয়া ৰাতি মই মালৰ নিচত কৈছিলো এতিয়া মই কুষ্ট কৰিৰে কৈছো তুমি শিলচৰ যাব লাগিব খাই পাত ফলাৰ জাত এইবিলাকৰ নাটক কৰিবলৈ মাতিবলৈ নাপাইছা এইটো সংসাৰৰ কথা কি জানো সংসাৰৰ কথা ভাবি মই শিলচৰ যোৱাটো বাদ দিছোঁ নহয় যোৱাই তুমি সেইটো ভুল নকৰিবা শিলচৰলৈ যোৱা মই মৰি যাম দাদা
এই কাণত ধৰিছোঁ আজি মোহন সাক্ষী আছে আপোনাক আৰু জীৱনত মই মাল নোখোৱাওঁ পিতা মোৰ দোকানলৈ গ'লে যেন ভৰিকেইটা চাইজত কাটি বনাই দিম আহোঁতে লৈ আহিব মুঠ খালেও ফুল কথাত মই কেতিয়াও ছাপোৰ্ট নকৰোঁ সোমাই আহক কি কৰি আছিল নাই ছাৰ চোৰাংচোৱা নহয় ছাৰ মানে ফাইনেলি মই আপোনাক কৈছো হয় মদ এৰক নহ'লে চাকৰি এৰক এৰিম ছাৰ কি এৰিব তাকেই কি তাকে এৰব লাগব ছাৰ গুড শুনক মই অলপ ওলাই যাম আপুনি কিন্তু থানাতে থাকিব ইয়াৰ পৰা লৰচৰ নকৰিব হ'ব ছাৰ অঁ এৰাটো এৰিম কিন্তু কি এৰিম ৰ'ব এই ৰ'ব আহা ৰ'বচোন বা কেনেকুৱা কৰিছে ঐ ঐ ঐ ৰথটোক দি আছো এই ৰ'বচোন অঁ এই ৰ'ব না আহা ৰ'ব ঐ ঐ তোক লাগে নে লাগে হে প্ৰভু এইটোৱে মানে মোৰ মানুহটোৰ তেজটো পাই খালে কি কৰিলে মানুহজন শিলচৰলৈ যাব বাৰু ছাৰ যোৱা সময়ত আপুনি ছাৰ লগত নাছিল অ' তেনেহ'লে ছাৰ ক'ত গ'ল গম নাপায় আৰে মই কেনেকে গম পাম ঘোঁৰা ঘাঁহ কাটি আছিলে আপুনি সেইটো টাইমত কি ঘোঁৰাৰ সাজ কটা কথা কৈ গেলি মোক ঐ পাইলো লুকাইছে কিয় চা দেখা নাই সত্ৰাধিকাৰজন আজি মানে থানা মুখত দোকান খোলা নহৈছে কিয় নহ'ব হ'ব আহ এবাৰ লাচা বেচালো আচা বেচিছো আমি হোটেলেঙা মুই এই ৰচোন ৰ তোক কথা এটা সুধিব লগা আছে কি কথা চা তোক কালি ৰাতি বটলটো মণিক কিয় দি থৈ আহিলি অঁ মই দি থৈ আহিছো কিয় নিদিছো সদায় লগত জলবস্য নাটক কৰিছে তাৰ লগত জলবস্য নাটক কৰিছে আজি বাচ্চাটাৰ লগত কাইলৈ কমলৰ লগত কিন্তু দৰ্শকটোৱে তাত কি খাইছে আপুনি গুৰুত্ব দিছে বুজা নাই কি হ'ল মানে বুজাই ক মানে আপুনিতো নাটক কৰি গুচি যায় দৰ্শক অকলে থাকি যায় কিন্তু দৰ্শকটোৱে কি খাইছে আপুনি গুৰুত্ব দিছে সদায় নৃত্য নাটিকা কেইটামান দি পেলাই বেঙেনা দি থৈ দিছে অঁ পৰিচালকৰ ভুল আছে ক'লে যা পানী অকল লৈ আহোঁ আহিলে থানা দমকলটো আহিছে ছাৰ বুলেট লৈ আহিলে যে এইমাত্ৰ শ্ব'ৰুমৰ পৰা লৈ আহিলোঁ কংগ্ৰেছ ছাৰ থেংক ইউ ইমান ধুনীয়া লাগিছে চা আৰু ছাৰক ধুনীয়া চাজিছে পাৰ্টি এটা দিব লাগিব কিন্তু কিয় নহয় মানে শিলচৰ যোৱাৰ কথা কৈছ যে মোক আৰু ট্ৰেন্সফাৰ হৈছে যেতিয়া যাবই লাগব কালি ৰাতি দেখোন মোহনৰ দোকানত তই কৈছ মোৰ ঠাইত বোলে তই শিলচৰ জইন কৰিছ চা এইটো তালুক কালি মাৰিছে মই নিজ কাণে শুনিছো চা এতিয়া কিয় চেঞ্জ হৈ গলি আৰে মালৰ জ্বৰত ক'লো আৰু এই এইজন ফাফাই ফালা মানুহ চা হা ফাফাই ফালা মানুহ চা খাই পাত ফলা মানুহ
পস্তাবি বাদ দিয়ক বাদ দিয়ক বাদ দিয়ক বাদ দিয়ক ছাৰ বুটলৈ আহিলে যে এইমাত্ৰ শ্ব'ৰুমৰ পৰা লৈ আহিলোঁ কংগ্ৰেছ ছাৰ থেংক ইউ ইমান ধুনীয়া লাগিছে চাহ আৰু ছাৰক ধুনীয়া সাজিছে পাৰ্টি এটা দিব লাগিব কিন্তু কিয় নহয় মানে থানালৈ ইমান ধুনীয়া সম্পত্তি এটা আহিছে আৰু বিচনা বাইলক মই কেইদিন সপোনত দেখিছোঁ ছাৰে বুলেট চলোৱা মই আজিহে সপোনটো সফল হ'ল আৰু দেই হেপ্পী মই মোৰো আজি সপোন এটা পূৰা হ'ব কোনটো এই চাহৰ দোকানখন দলিয়াই আপোনালোক দুইটাক লকআপত ভৰোৱা